যোৱাকালি মই ব্লগ এটা আপলোড কৰিছিলোঁ, বিশেষ একো নাই ব্লগটোত। মই কৈছিলোঁ যে জাৰি পাত খাই বহুত ভাল পাওঁ জোল কৰি। তো আজি সেয়া ঘৰৰ চোতালতে আছে জাৰি পাত, তো মই তাৰ পৰা লৈ আনিম, কিন্তু এতিয়া বহুত বৰষুণ দি আছে, তো তাৰ কাৰণে যাব পৰা নাই। আৰু ভিডিঅ'টো বৰষুণটো কমিলক, তাৰপিছত মই যাম আৰু জাৰি শাক আনিবৰ কাৰণে। আৰু এতিয়া মই কঁঠাল গুটি কেইটামান পেলাই লওঁ আৰু ইমান বৰষুণ পুৰা। বৰষুণটো এতিয়া অকণমান কমিলে আৰু 10 মিনিটৰ পাছত। তাৰপিছত এতিয়া মই এয়া এনেকৈ ছাতিটো লৈ কিনে আৰু এতিয়া মই গৈ আছোঁ শাক আনিবৰ কাৰণে। আৰু এটা কথা ৰ'ব, আৰু মই যে কৈছিলোঁ শৰণ ল'লেহে ভাত বনাব পাৰিম বুলি পেলাই, আৰু আমাক শৰণ দিব মন্দিৰত। ভালকৈ মই নাজানো বাৰু কি হয়, কিন্তু শৰণ ল'লেহে মই ভাত বনাব পাৰিম। আৰু মই ভালকৈ বুজাই ক'ব নোৱাৰিম শৰণৰ কথাটো, ভালকৈ মই ইমান নাজানো। আৰু তাৰপাছত আমাক শৰণ মন্দিৰতহে দিব, আৰু কোনটো মন্দিৰত দিব ৰ'ব মই আপোনালোকক দেখাই আছোঁ। বৰষুণটো কমিলে আৰু ছাতি নালাগে এতিয়া, ৰ'ব দেখাই আছোঁ। এতিয়া চাওক, নিজৰ ঘৰতে ইমান ধুনীয়া এটা ডাঙৰ মন্দিৰ আছে, তো তাতেই দিব আৰু বেলেগত যোৱাৰ দৰকাৰ নাই। ভগৱানটো সকলোতে থাকে ন, তো এয়া সেইকাৰণে ইয়াক ঘৰতে দিব। শৰণৰ কথা কওঁতে মই বাচন এটা আনিবই পাহৰি থাকিলোঁ। বৰষুণটো মানে একদম পাগল বুলিয়ে ক'ব পাৰি। বৰষুণ দিয়ে, কিন্তু ভালকৈ নিদিয়ে আৰু অলপ দিয়ে অলপ নিদিয়ে এনেকৈ কৰি থাকে। আৰু কাপোৰ এবাৰ মেলি দিওঁ, আকৌ ঘৰ লৈ আনো, আকৌ মেলি দিওঁ, এবাৰ লৈ দিওঁ, সেনেকুৱা হৈ থাকে। এয়া মই আহি গৈছোঁ আৰু শাক ছিঙিবৰ কাৰণে। আৰু ইমান পিছল আমাৰ ৰাস্তাটো। মই জাৰি পাত ছিঙি পাইছোঁ, এনেকৈ ল'ম আৰু এতিয়া। এয়াই অলপমান লৈ ল'লোঁ, আৰু অলপ লওঁ, তাৰপাছত বলক গৈ থাকোঁ ঘৰত। ইয়াতে অলপ আছে আৰু অলপ লৈ লওঁ, কাৰণ এয়া বহুত কম হৈছে আমাৰ, এনেই মানুহ বহুত। অলপ লৈ লওঁ আৰু কি ধুনীয়া কৰি একদম পূৰা ধুই ল'লোঁ। আৰু এতিয়া বলক পাকঘৰৰ ভিতৰলৈ পূৰা একদম সোমাই যাওঁ। ভাবিছিলোঁ ইয়াৰ লগত আলু দুটা দিম, কিন্তু মই ভিতৰৰ পাকঘৰত সোমাব নোৱাৰোঁ, তাৰ কাৰণে আৰু নাযাওঁ। গেছ ৰুমতে সোমাব পাৰোঁ, মানে যিটো নেকি আমাৰ মেইন পাকঘৰ, য'ত নেকি আমাৰ ভাত বনাই পেলাই আমি সকলোৱে খাওঁ, সেইটো পাকঘৰত মই সোমাব নোৱাৰোঁ। খালি গেছ ৰুমত আলহী চালহী আহিলে বা আমাৰ কেতিয়াবা মানে খাব মন গ'লে মাংস চাংস আনে, তাতে বনাই আৰু তাতে এনেই সোমাব পাৰোঁ মই। কিন্তু য'ত নেকি আমাৰ ভাত বনাই আৰু তাতে সেইটো পাকঘৰত মই বৰ্তমান সোমাব নোৱাৰোঁ, কাৰণ মোক শৰণ দিয়া নাই। কালিৰ পৰা হয়তো সোমাব পাৰিম, কাৰণ কালি মোক শৰণ দিব, সেইকাৰণে। তো বাবুৱে মানে বাহিৰত অকলে আছে, তো তাৰ কাৰণে মই বাহিৰত ওলাই আহিছোঁ আৰু পাকঘৰৰ ভিতৰত যোৱা নাই। সৰু বাচ্ছা নহয়, বহুত সৰু, আৰু 3 বছৰীয়া হয়, তো ক'ৰবাত যাব পাৰে, সেইকাৰণে মই মোৰ কাষতে আছে, সেইকাৰণে বাহিৰত পাতিবলৈ আনিছোঁ আৰু ইয়াত। আৰু এটা কথা কওঁ ৰ'ব গাইজ, মোৰ ঘৰত দাদা আৰু শহুৰ দেউতা আছে, মানে ডাঙৰ মানুহৰ আগত মানে ওখ আসনত নবহোঁ আৰু সৰু আসনত বহিব পাৰোঁ। তো তাৰ কাৰণে এখন সৰু আসন আছে, ৰ'ব আপোনালোকক দেখাই আছোঁ মই। আৰু এয়া মই কটাৰী বিচাৰি আছিলোঁ, কাৰণ কটাৰীখন মই বিচাৰি পোৱা নাছিলোঁ। এয়া আসনখন চাওক। বাবু পূৰা একদম স্মাৰ্ট আছে, কিন্তু তাক 1 2খন মাতিব মন গ'লে পূৰা 100লৈকে মাতে। আৰু তাৰপাছত অকলে আছোঁ, কি কৰিম, সেইকাৰণে তাৰ লগতে আৰু কিবাকিবি কথা পাতি আছোঁ আৰু হোৱাই নোহোৱাই। আৰু এয়া চাওক, মোৰ চব্জি কাটি হৈ গ'ল, আৰু মানে শাক কাটি হৈ গ'ল, আৰু এতিয়া মই এইখিনি পাকঘৰত থৈ আহোঁ আৰু বাইদেউৱে বনাব, যিহেতু মই ভাত বনাব নোৱাৰোঁৱে, আপোনালোকে সকলোৱে জানে। বুট আছে, বুট কোনোবা খাই যদি আমাৰ ঘৰত আহি যাওক। আৰু এয়া চাওক মোৰ পূৰা একদম বাইদেউক পিঁয়াজ চিয়াজ কাটি দিলোঁ। আৰু এয়া চাওক, কেৰাহীত মোৰ ফেভৰেট ডিছ একদম, আৰু এইফালে গাখীৰ।
ৰ'ব ভিতৰত ভাত বনোৱা পাকঘৰটো অকণমান দেখাই লওঁ। এয়া খিৰিকীৰ পৰাহে মই দেখাইছোঁ। এয়া এইফালে আৰু এটা পাকঘৰ, মানে এইটো গেছ ৰুম। ফেভৰেট ডিছ পূৰা উতলি আছে একদম। কঁঠালৰ চাটনি কৰি থৈ দিছোঁ আৰু বেছি মিহি কৰা নাই। দেউতাহঁতে মানে জ্বলা খাব নোৱাৰে বেছি, সেইকাৰণে জ্বলা দিয়া নাই। এয়া চাওক, অকল পিঁয়াজ জলকীয়াৰ ভাজি হয়। কোনোবা খাই পাইছেনে? যদি খাই পাইছে কমেণ্ট ছেকশ্যন কমেণ্ট কৰি জনাবচোন। এতিয়া বাজিলে 4:17 আৰু ভাত খাই বাচন ধুই ঠাৰি চাৰি ধুলোঁ আৰু আকৌ ফ্ৰেছ হৈ ল'লোঁ। আকৌ অহাকালি লগ পাম। কেইটামান ভিডিঅ' এডিট কৰি থাকোঁতে ডিলেড হৈ গ'ল, তো মই ব্লগছত দিব নোৱাৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আকৌ অহাকালি লগ পাম। আজিলৈকে বাই বাই, টাটা।